মই নিজে ব্লাড সিগনেচাৰ কৰিছোঁ বড়োলেণ্ড লাগে বুলি মাথা মণ্ডন কৰিছোঁ প্ৰমোদ বড়োৰ লগতে চৰকাৰত থাকিলোঁ চৰকাৰত থকাৰ পিছত মোক চেণ্ট্ৰেল মাইনৰিটি প্ৰেচিডেণ্ট দিলে 5 বছৰ থাকিলোঁ 5 বছৰ থাকি জাতিৰ কোনো সমস্যা সমাধান কৰিব নোৱাৰিলোঁ কোনো সমস্যাই সমাধান নহ'ল আনকি 5টা বছৰ ইপিপিএল দলে সংখ্যালঘু মানুহবোৰে এৰাই চলিলে সংখ্যা ওলাই আহি ইপিএফ দলৰ জৰিয়তে নিশ্চয় জাতিৰ সমস্যাটো সমাধান কৰিব সক্ষম হ'ম বুলি আশা কৰিছোঁ। দীৰ্ঘ সময় ইউপিপিৰ লগত কাম কৰি আজি হঠাৎ বিপিএফত যোগদান হ'ল হয় কি ক'ব চাওক এতিয়া দুখৰে ক'ব লগা হৈছে যে ইউপিপিএল দলটো জন্ম লগ্নৰ আগৰ পৰাই মই তেখেতৰ লগত আছিলোঁ 11 বছৰ হয় তাৰ আগৰ পৰা 2011 চনৰ পৰা মই আছোঁ এনডিএফবিৰ লগত বড়ো শান্তি চুক্তিৰ কাৰণে বহুত লাগি আছিলোঁ বড়ো সমস্যা সমাধানৰ কাৰণে দিল্লীত লাগি আছিলোঁ মই নিজে ব্লাড সিগনেচাৰ কৰিছোঁ বড়োলেণ্ড লাগে বুলি প্ৰমোদ বড়োৰ লগতে মাথা মণ্ডন কৰিছোঁ তাৰপিছত থাকিলোঁ চৰকাৰ আহিল 2020 চনত চৰকাৰত থাকিলোঁ চৰকাৰত থকাৰ পিছত মোক চেণ্ট্ৰেল মাইনৰিটি প্ৰেচিডেণ্ট দিলে 5 বছৰ থাকিলোঁ 5 বছৰ থাকি জাতিৰ কোনো সমস্যা সমাধান কৰিব নোৱাৰিলোঁ কোনো সমস্যাই সমাধান নহ'ল আনকি 5টা বছৰ ইপিপিএল দলে সংখ্যালঘু মানুহবোৰে এৰাই চলিলে সংখ্যালঘু মানুহৰ কাৰণে কোনো ডেভেলপ নকৰিলে আনকি ইভেনকি মই যে 17টা বছৰ তেওঁলোকৰ লগত থাকিলোঁ মানে ইমান ঘাট প্ৰতিঘাতৰ মাজত আগবাঢ়ি গ'লোঁ 4 গ্ৰেডৰ এটা চাকৰিৰ কাৰণে আপত্তি কৰিছিলোঁ সেই চাকৰিটোও নাপালা চাকৰিটো নিদিলা গতিকে মনৰ দুখত যে ৰাজনীতি কৰিছিল কোনো সুবিধাই নাপায় তেখেতৰ লগত থাকি কি হ'ব 17 বছৰ আন্দোলন কৰাৰ পিছত মোক বহুত মানে দল সংগঠনে মানে আক্ৰমণ কৰাৰ চেষ্টাও কৰিছিল তথাপি মই তেওঁলোকৰ লগত আছিলোঁ যে জাতিৰ কিছুমান সমস্যা সমাধান কৰিব পাৰিম কিন্তু জাতিৰ সমস্যাটো দূৰৰ কথা নিজৰ সমস্যা দূৰ কৰিব নোৱাৰিলোঁ সেই মনৰ দুখত আজি ওলাই আহি ইপিএফ দলৰ জৰিয়তে নিশ্চয় জাতিৰ সমস্যাটো সমাধান কৰিব সক্ষম হ'ম বুলি আশা কৰিছোঁ। ধন্যবাদ।